তো হেল্ল' গাইছ, আপোনালোকে চাই আছে এডি ব্লগছ। তো মই এতিয়া গা ধুই পিনে ওলালোঁ। এতিয়া গৈ আছোঁ তাইক ল'বলৈ, তাইৰ লগত যাম। তো আপোনালোকে ভিডিঅ'টো আগলৈ চাওক। আজি ইমান ৰ'দ দিছে, বাপৰে এনেকুৱা ৰ'দ দিলে কি হ'ব। আৰু আজি ইমান দোকান চোকান চব বন্ধ আছে, কিবা আছে নেকি? তো মই তাইক ল'বলৈ আহিছোঁ, কিন্তু তাই মোক 9টা মানত আহি পাব দিছে, কিন্তু মই 9টা আগত আহিছোঁ। 8টা 50 মানত আহি পাইছোঁ, কিন্তু এতিয়া 9:30 বাজে, কিন্তু তাইৰ এতিয়ালৈকে খবৰ নাই। কি হ'ব? তো তাই আহি পালে। তো গাইজ, তই মোক দেখা নাই এতিয়ালৈকে, গমে নাপাই দিয়ক। মই তাৰ পিছত আছোঁ, চিধাই গৈ আছোঁ। ইমান দেৰি কি কৰি আছিলা? মোক 9টাত আহিব দিন, এতিয়া কেইটা বাজিল? 4 ঘণ্টা পাৰ হ'ল। অলপেতো 20 মিনিট নাই, বেছি হৈছে। তো ৰখোতে আহি পালে ফাইনেলি, বোলে ফাইনেলি। মই 1 ঘণ্টা ধৰি ৰখি আছোঁ। মোৰ 10টাৰ পৰা মেজৰৰ ক্লাছ আছে। বাকী মাইনৰৰ কেইটা পিছবেলা আছে, ভাবিছোঁ আজি নকৰোঁ। তো মোৰ এতিয়া দেৰি হ'ব, সেইকাৰণে যাই থাকোঁ এতিয়া কলেজলৈ। তো মই কলেজ আহি পালোঁ, আৰু ইয়াতে বহুত ট্ৰাফিক, একো শুনা নাপাব। মই ক্লাছ শেষ হোৱাৰ পিছত আপোনালোকক লগ কৰি আছোঁ। তো মই আহিলোঁ, আৰু এনে আজি কলেজ আহিলোঁ। ক্লাছ গোটেই কেঞ্চেল হ'ল, মেজৰৰ ক্লাছ নহ'ল, মেম এবচেণ্ট আছে, আৰু মাইনৰৰো নহ'ব চাগে। মানে 4টা বজাত আছে এটা ক্লাছ, গতিকে এতিয়া 10টা বাজিছে, 4টালৈ ৰখাটো সম্ভৱ নহয়। ক্লাছ নকৰা বাহানা। তো এতিয়া সেইকাৰণে যাওঁ আৰু। কি খবৰ? আৰু এতিয়া মই ডাইৰেক্টলি কলেজৰ পৰা তেতিয়া ঘৰত আহি গ'লোঁ। এতিয়া কম্পিউটাৰ ক্লাছত যাব ওলাইছোঁ, আৰু মোক ল'ব আহিছে। কম্পিউটাৰ ক্লাছত যাওঁ, দেখাই আছোঁ কি কৰোঁ। চ' মই আহি পাইছোঁ কম্পিউটাৰ ক্লাছত, আৰু এতিয়া যাওঁ। বহুত দেৰি হ'ল, 10 মিনিটছ লেট হ'ল। ইয়াৰ কাৰণে ক্লাছৰ পিছত লগ পাই আছে। তো আহিল কম্পিউটাৰ ক্লাছৰ পৰা ওলাই পিনে অনেতো হৈ আছে। ব'লা যাওঁ নহ'লে ঘৰত, না কিবা খাবা? আমি ম'ম' ল'লোঁ, 1 প্লেটে ল'লোঁ, আৰু কিবা লওঁ? ফুচকা নাখালে নহয় মানে, যিয়ে নকওঁ ভাই, ম'ম' খালে চুপটো মেইন, হয়নে নাই? চ' আমি এতিয়া ঘৰ আহি পালোঁ, আৰু আজি বহুত দৌৰি হ'ল। মোৰ কম্পিউটাৰ ক্লাছৰ পৰা আহোঁতে দেৰি হ'ল, আৰু মোৰ টিউশ্যন আহি ৰখি আছিলে। চ' জল্দি আহিলোঁ। এতিয়া মই টিউশ্যন কৰাওঁ, আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে। ইমান একো খাছ নহয়, বাছ এটা মানে কি আৰু আ ডে ইন আৱাৰ লাইফ বুলি ক'ব পাৰে, এইটোৱে। চ' নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।